নমস্কাৰ লৈ আহিছোঁ ৰাতিপুৱাৰ বিগ ব্ৰেকিং নিউজ মাইক্ৰ'ফাইনেন্সৰ ঋণ লোৱা মহিলালৈ সুখবৰ তৃতীয় পৰ্যায়ত NPA হোৱাসকলক প্ৰদান কৰা হ'ব ধন অসম চৰকাৰৰ কেবিনেটত বৃহৎ সিদ্ধান্ত এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ হৈছে দ্বিতীয় কিস্তিৰ বাবে ইতিমধ্যে পুঁজি আবণ্টন দিছে চৰকাৰে অনাদায় হৈ থকা ধন বেংকত প্ৰদান কৰিব চৰকাৰে ইনচেন্টিভ হিচাপে 20,000 পৰ্যন্ত প্ৰদান কৰা হ'ব মহিলাসকলক 90 দিনৰ ভিতৰত NPA নোহোৱা মহিলাই লাভ কৰিব ধন সৰ্বাধিক 20,000 টকা পৰ্যন্ত প্ৰদান কৰা হ'ব ঋণ লোৱা মহিলাসকলক শীঘ্ৰে দ্বিতীয় কিস্তিৰ ঋণ প্ৰদান আৰম্ভ কৰিব চৰকাৰে এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ মাইক্ৰ'ফাইনেন্সৰ ঋণ লোৱা মহিলাসকললৈ সুখবৰ হিমন্ত কেবিনেটত এই সিদ্ধান্ত হিমন্ত চৰকাৰৰ আমাৰ হাতত মন্তব্য আছে শুনাবলৈ লৈছোঁ প্ৰতিশ্ৰুতি নিৰ্বাচনৰ আছিল যে আমি মাইক্ৰ'ফাইনেন্সৰ ধন কৰি থাকিম ঠিক তেনেদৰে আমি যিটো ফাৰ্ষ্ট কেটেগৰী বুলি কৈছিলোঁ যিসকলে লোন ভালদৰে দি আছিল তেওঁলোকক আমি এটা ইনচেন্টিভ দিয়া হ'ল আৰু ছেকেণ্ড কেটেগৰী যিসকলে 0 to 89 ডেজ মানে NPA হোৱাৰ আগৰ যিটো সেই কেটেগৰীটোৰ যিখিনি আছিল যিখিনি এই কেটেগৰীৰ ভিতৰত মাইক্ৰ'ফাইনেন্সত অন্তৰ্গত আছিল সেই সকলো 20,000 আপাৰ লিমিটেৰে তেওঁলোকক এই ধৰণৰ পইচা দিবৰ কাৰণে আজি অসম কৃষি পুঁজি আবণ্টন দিছে আৰু এতিয়া ছেকেণ্ড কেটেগৰীৰ এই মাইক্ৰ'ফাইনেন্সৰ যিসকলে ইনচেন্টিভ বা যাৰ NPA 89 ডেজৰ ভিতৰত তেওঁলোকৰ NPA ষ্টেটাছত আছিল যিটো NPA পিছত NPA হৈছিল সেই পইচাখিনি আমাৰ দিবৰ কাৰণে এই ছেকেণ্ড কেটেগৰীৰ মানুহখিনিক মহিলাসকলক আই মাতৃসকলক দিয়াৰ কাৰণে এই ধৰণৰ সিদ্ধান্ত লৈছে